মৃত্যুৰ খবৰে সকলোকে দুখ দিছে আৰু শোকো কৰিছে। মই নিজে অত্যন্ত দুখ পাইছোঁ, কিয়নো মই তেখেতৰ লগত প্ৰায় 2010 চনৰ পৰাই একেলগে কাম কৰা এটা সুযোগ পাইছিলোঁ। আমি বন্ধু নিচিনা আছিলোঁ আৰু এজন তেখেতে যিহেতু ডাইনামিক মানুহ আছিলে, খুব কম সময়ৰ ভিতৰত জনগোষ্ঠীটোক নেতৃত্ব দিবৰ কাৰণে তেখেতে সক্ষম হৈছিল। তো তেনেকুৱা মানুহ আমাৰ মাজৰ পৰা হেৰাই গ'ল, খুবেই দুখ পাইছোঁ। তো আজি মাজবাটত এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু শোকযাত্ৰা হৈছে। মই লগে লগে ইয়াত মই আহিলোঁ, ভাগ ল'লোঁ চবৰ লগত। তো যিয়ে নহওক, মই আমাৰ আচাৰ প্ৰাক্তনটো নহয়, আচাৰ সভাপতি প্ৰয়াত প্ৰদীপ নাথ ডাঙৰীয়া, তেখেতক মই প্ৰথমে শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু সমাজত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে স্বৰ্গত শান্তিকে থাকিব পাৰে আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা যাচিছোঁ। তো যিয়ে নহওক, মই কৈছোঁৱেই বেয়া লগা কথা, তেখেতৰ যি আদৰ্শ, তেখেতৰ যিখিনি এইটো যাতে সদায় আমি জীয়াই ৰাখিব পাৰোঁ, ইয়াৰ কাৰণে চিন্তা কৰিব লাগিব। আৰু তেখেতৰ যি ক্ষতি, সেইটো আমি পূৰণ কৰিব নোৱাৰিম। তো অত্যন্ত দুখ পাইছোঁ। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি সমস্ত অসমবাসী ৰাইজ আমি দুখেৰে একো ভাৱ প্ৰকাশ কৰিব পৰা নাই। আজি আমাৰ জনগোষ্ঠীৰ বৃহৎ ক্ষতি। আমাৰ জনগোষ্ঠীৰ পৰা আমি এনেকুৱা এগৰাকী টাইগাৰ হেৰুৱালোঁ, যাক নেকি আমাৰ পৰিচয় এটা আছিলে, আমাৰ টাইগাৰ বুলি, আমাৰ আদিবাসীৰ টাইগাৰ বুলি। সেই টাইগাৰগৰাকী আমাৰ মাজৰ পৰা আজি নোহোৱা হ'ল। ভগৱানে হয়তো আমাৰ পৰা কিবা ৰুষ্ট হৈ তেখেতক আমাৰ পৰা আঁতৰাই নিলে, কিন্তু আমি আশাবাদী তেখেতৰ যি নীতি আদৰ্শ, সেই আদৰ্শেৰে আমি সদায় আমাৰ জনগোষ্ঠীটোক আগুৱাই লৈ যাব পাৰিম। আজি হয় সঁচাকৈ বৰ দুখৰ দিন। আজি সমস্ত এই দুখ প্ৰকাশ কৰিবৰ কাৰণে আমাৰ মাজবাটবাসী সমূহ ৰাইজ ওলাই আহিছে। ইয়াতে অকল আদিবাসী জনগোষ্ঠী বুলি নহয়, বিভিন্ন জাতি জনগোষ্ঠী, ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আমি সহযোগ কৰিছে। আজি আমি মাজবাট অঞ্চলত, মাজবাটৰ মাজমজিয়াত আমি এখন এই শোক সমদল উলিয়ালোঁ আৰু এই শোক সমদলৰ জৰিয়তে আমাৰ প্ৰয়াত সভাপতি প্ৰদীপ নাথ ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু ইয়াৰ লগে লগে আমি এই যিটো আমাৰ শোক সমদল, এই শোক সমদল আমাৰ বাইকেৰে বা গাড়ীৰে আমি তেখেতৰ বাসস্থান ওদালগুৰিলৈ আমি ৰাওনা হ'ম আৰু তাতে আমি আমাৰ যিখিনি মাজবাটবাসীৰ হৈ আমি সকলোৱে উপস্থিত হৈ তাত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম বুলি আশা ৰাখিছোঁ। আৰু আজি আপোনালোকে চবেই জানে, আপোনালোকে দেখা পাইছে যি কণ্ঠেৰে তেখেতে আমাৰ আদিবাসী জনগোষ্ঠীৰ সমগ্ৰ ভাৰতবৰ্ষতে দপদপাই আমাৰ জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাত তেখেতে সাহস দেখুৱাইছিলে। আৰু এই সাহস হয়তো কোনোবাই আলোচনা কৰিব পাৰে বা আমাৰ মাজতো এটা অনুভৱ হ'ব পাৰে যে আমাৰ টাইগাৰ আমাৰ মাজৰ পৰা এগৰাকী নোহোৱা হ'ল। হয়তো তেখেতৰ অনুপস্থিতিত আমাৰ জনগোষ্ঠী হয়তো আৰু 10 বছৰ পিছুৱাই যাব পাৰে, কিন্তু আমি আশাবাদী, আমি তেওঁৰ এই সাহস, তেওঁৰ সাহসক লৈ আমি সকলোৱে আগবাঢ়ি যাম। আমাৰ জনগোষ্ঠীটোৰ যিটো তেখেতে কৰিবলগীয়া কাম, সেই কামখিনি আমি সকলোৱে মিলিজুলি কৰিম আমাৰ জনগোষ্ঠীটোৰ স্বাৰ্থৰ কাৰণে। তেখেতৰ দৰে আমি আৰু হাজাৰজন আমি টাইগাৰ ওলাবলৈ আমি ৰেডি আছোঁ। তেখেতৰ দৰে হয়তো আমি উচ্চ কণ্ঠেৰে বা বজ্ৰ কণ্ঠেৰে আমি মাত নামাতিব পাৰোঁ, কিন্তু তেখেতৰ নীতি আদৰ্শক আমি আগুৱাই লৈ আমাৰ জনগোষ্ঠীৰ কাম আমি কৰিবলৈ আগুৱাই যাব পাৰিম।